অসম পুলিচৰ ৰিক্ৰুটমেন্টৰ যেটো প্ৰক্ৰিয়া আমি সিদ্ধান্ত লৈছিলো যে 10 মেৰ আগতে বা সৰকাৰৰ এবছৰৰ ভিতৰত আমি 1 লাখ নিযুক্তি দিবলৈ চেষ্টা কৰিম অসম পুলিচৰ দায়িত্বত আমি 16000 নিযুক্তি সম্পূৰ্ণ কৰাৰ বাবে আমি দায়িত্ব দিছিলো আজি আমি হিসাব নিকাচ কৰিলো সকলোবোৰ চালো আৰু অসম পুলিচে মোক জনাইছে যে আমি 16000 সম্পূৰ্ণ কৰিব নোৱাৰিম 10 মেৰ ভিতৰত কিন্তু প্ৰায় 12ৰ পৰা 13000 নিযুক্তি তেওঁলোকে 10 মেৰ আগতে সম্পন্ন কৰিব আৰু অহা এসপ্তাহৰ ভিতৰত 5টা কমান্ডো বেটালিয়নকে আদি কৰি প্ৰায় 6000 নতুন আৰক্ষী পদৰ তেওঁলোকে বিজ্ঞাপন দিব কিবা ৰুল এটা অকনমান এমেন্ড কৰিবলগীয়া আছে অহা কালি বঙাইগাঁৱত সেই ৰুল এমেন্ড হৈ যোৱাৰ লগে লগে অহা 7 দিনৰ ভিতৰত তেওঁলোকে এডভাৰটাইজসমূহ দিব তাৰ উপৰিও সাব ইন্সপেক্টৰ লেভেলত থকা ভ্যাকেন্সি এই গুটে ভ্যাকেন্সিবোৰ পূৰণৰ কাৰণেও তেওঁলোকে ব্যৱস্থা ল'ব